নমস্কাৰ বন্ধুসকল, আজি মই তিতা কেৰেলা আৰু তৰমুজৰ বীজ শীতকালি কেনেদৰে সহজতে অংকুৰিত কৰিব পাৰি এই বিষয়ে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ আগবাঢ়িছোঁ। এয়া মই আজি বজাৰৰ পৰা তিতা কেৰেলাৰ বীজ 2 পেকেট লৈ আহিছোঁ। পালিজাতৰ তিতা কেৰেলা চাওক, প্ৰতি পেকেটৰ দাম 210 টকাকৈ লৈছে। 420 টকা দি এই 2 পেকেট পালিজাতৰ তিতা কেৰেলা বীজ লৈ আহিছোঁ। আৰু এই বীজসমূহ কেনেদৰে অংকুৰিত কৰিব পাৰি এই কথা আপোনালোকক জনাম বুলি আগবাঢ়িছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষ নোহোৱালৈকে আপোনালোকে চাই থাকিব। আমি 12 ঘণ্টা তিতাকেৰেলা বীজসমূহ পানীত তিয়াৰ পিছত গুটিসমূহ শুকোৱাৰ কাৰণে 12 ঘণ্টা থৈ দিছিলোঁ। আৰু চাওক, এতিয়া আমি চাপ দি শোধন কৰি ল'ম বীজসমূহ। চাওক, চাহসমূহ লাগি ধৰিছে আৰু এৰা পাতত থৈ দি আমি এনেদৰে বান্ধিছোঁ। এখন সুতিৰ শুকান কাপোৰত এনেদৰে টোপোলা বান্ধিছোঁ। আৰু 2 ৰাতিৰ কাৰণে গোবৰৰ দমত আমি গুটিসমূহ সোমাই থ'ম। তাৰপিছত দেখা যাব বীজসমূহ অংকুৰিত হয়নে নাই। চাওক, এইদৰে আমি চাওক তৰমুজৰ বীজসমূহ আমি চাৰ শুকাব দিছিলোঁ আৰু আজি তৰমুজৰ বীজসমূহ শোধন কৰি ল'ম। চাৰ্ফত এনেধৰণে বীজসমূহ আমি শোধন কৰি লৈছোঁ। চাওক, তৰমুজৰ বীজ ইয়াৰ পিছতে আমি এৰা পাত লৈছোঁ। এয়া এৰা গছৰ পাতত আমি বীজসমূহ ঢালি দিছোঁ। চাওক, আৰু এনেদৰে এৰা পাতত বীজসমূহ ধুনীয়াকৈ টোপোলাই এখন সুতিৰ কাপোৰত ধুনীয়াকৈ মিৰাই দিছোঁ। চাওক, ইয়াৰ পিছতে 2 ৰাতি আমি গোবৰৰ দমত এইসমূহ বীজ পুতি থ'ম। তাৰপিছত আপোনালোকক কেনেদৰে অংকুৰিত হয় নিশ্চয় আপোনালোকক দেখুৱাম। এয়া হৈছে তিতা কেৰেলা আৰু তৰমুজৰ বীজ সহজতে অংকুৰিত কৰাৰ পদ্ধতি।
দুদিনৰ পিছত আমি বীজসমূহ অংকুৰিত হয়নে নাই আপোনালোকক দেখুৱাম। ধন্যবাদ। আজি আমি দুৰাতি গোবৰৰ দমৰ মাজত থোৱাৰ পিছত ইয়াৰ তিতাকেৰেলা আৰু তৰমুজৰ বীজসমূহ অংকুৰিত হৈছেনে নাই চাম। এয়া চাওক, এয়া আমাৰ এয়া চাওক, আমি এয়া তৰমুজৰ বীজসমূহ কেনেদৰে অংকুৰিত হৈছে চাওক। ৰাইজ এৰাপাতৰ মাজত আমি ৰাখিছিলোঁ আৰু ধুনীয়াকৈ প্ৰায় 80% বীজে অংকুৰিত হৈছে। আৰু এই বীজসমূহ আমি এনেদৰে কফিৰ গিলাচত দি দিম। ইয়াৰ আমি 1 টাইম গিলাচত আমি তৰমুজৰ বীজ দি দিম। চাওক, ইয়াৰ ওচৰতে কেঁচুসাৰ ৰাখিছোঁ। এই কেঁচুসাৰ 1 টাইম গিলাচত ভৰাই লৈছোঁ। ইয়াৰ পিছতে আমি এটা এটাকৈ তৰমুজৰ বীজসমূহ গুজি দিছোঁ। আমি এমাহৰ পিছত ইয়াৰ গ্ৰোথ কেনেকুৱা হয় আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম। ইয়াৰ তিতাকেৰেলাৰ গুটিসমূহ আজি পেকেটত পচাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ।